বহুদিনৰ পাছত ককা-আইতাক আৰু মাহীয়েকহঁতক লগ পাই আৰোহীৰ গাত ততেই নাই। ভিডিঅ' কলিঙত যিবিলাক কৰি দেখুৱাই সকলোখিনি মুখৰ আগত কৰি দেখুৱাইছেহি। পিছে সেইবোৰ কৰি ৰাইজৰ ভাগৰ লাগি শুলে। ইফালে তাইৰ ডাঙৰ মাহীয়েকৰ ৰিগেলিয়া নামৰ অফলাইন বুটিকখনৰ আজি উন্মোচনী অনুষ্ঠান আছে। আমি সকলো সাজু হৈছোঁ আৰু আৰোহীৰো এটা ডাক্তৰৰ ওচৰত সৰু চেকআপ আছিল। চেকআপ কৰাই আমি চিটি চেণ্টাৰত সোমালোঁ মাহীয়েকৰ নতুন শ্ব'ৰুমটোলৈ এটা ধুনীয়া শ্ব'পিচ কিনিবলৈ। তাৰপিছত আমি সেই ৰিগেলিয়া পালোহি আৰু ৰিগেলিয়া হৈছে মোৰ ভণ্টিৰ এটা সপোনৰ প্ৰজেক্ট আৰু আজি বাস্তৱায়িত হ'বলৈ গৈ আছে। আৰু এই বুটিকখন আনুষ্ঠানিকভাৱে উন্মোচন কৰিছে অসমৰ চলচ্চিত্ৰ জগতৰ মোহময়ী তথা জনপ্ৰিয় অভিনেত্ৰী বৰ্ষাৰাণী বায়ে। বায়ে আৰোহীক একোলা ল'লেও তেওঁৰ এই সৰলতাখিনিৰ বাবেই হয়তো আজিও তেওঁ প্ৰাসংগিক হৈ আছে আৰু শিল্পী নামটোৰে তেওঁক আমি অভিভূত কৰিব পাৰোঁ। ভণ্টিয়ে আকৌ অভ্যাগতৰ লগতে ঘৰৰ মানুহকেইটাকো সম্বৰ্ধনা জনাবলৈ নেৰিলে। আপোনালোকেও ৰিগেলিয়া এবাৰ ভিজিট কৰিবচোন। বৰ ধুনীয়া ধুনীয়া কালেকশ্যন আছে। পাট মুগাৰ লগতে আন কাপোৰো আপোনালোকে কম দামত ক্ৰয় কৰিব পাৰিব।